নমস্কাৰ গাইজ মই দীপলোকে ছাগলী যে আপোনালোকক শুভ সন্ধিয়া জনাই মোৰ মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। কি খবৰ সকলোৱে ভালে আছে চাগে, আশা কৰোঁ আপোনালোক সকলো ভালে। মই ওলাইছোঁ সাজি কাচি চাওকচোন কেকলৈ যাম। এতিয়া মই ডিঙিত মাফলাখন ল'লোঁ, মাফলা নহয় এখন বিহুৱান লাগিছে নেকি, টঙালী হয় দেই। কেনেকুৱা লাগিছে ক'বচোন। এতিয়া গোটেই বন্ধুহঁতে যাব লাগিব, বলকচোন ৰুমৰ পৰা ওলাই যাব লাগিব। এতিয়া ব'লা ঠাণ্ডা পৰা হাত সাৰিবলৈ এখন লৈছোঁ দেই ডিঙিত, বাইকত যাব লাগিব যে। এইয়া বন্ধুহঁতে যাওঁ আৰু আহিলোঁ, য'ত আহিবলগীয়া আছে তাত আহিলোঁ। খুৰীয়ে দিছে আমাক ধুনীয়াকৈ চাইছে, আহি আমি বহিলোঁ। জানো আলহী শুশ্ৰূষা কেনেকৈ কৰে। এইফালে বোলে দিনত বোলে নাম কীৰ্তন হৈ গ'ল বোলে, সেইকাৰণে বোলে প্ৰসাদ খালোঁ। প্ৰসাদ খাই দেখুৱাইছোঁ আপোনাক, চোৱাচোন কেনেকুৱা লাগিছে আপেলো। আপোনালোকে খাই চাওকচোন, মই খাই বহুত ভাল পাওঁ দেই, বহুত ভাল পাওঁ। মজা লাগিছে, ৱাও। এইফালে আকৌ লাল চাহ দিছে, ৱাও চোৱাচোন কি ধুনীয়া। এই ঠাণ্ডা বতৰত লাল চাহ অকণ পাইছোঁ শুভ সন্ধিয়াতে, মজা। চুৰুকৈ পি দিলোঁ, গাটো গৰম লাগি গ'লগৈ পাই, মনটো ফ্ৰেছ লাগি গ'ল। কি বঢ়িয়া লাগিছে। আৰু এইফালে বন্ধু দুজন আহিলে, তেওঁলোকক অকণমান দেখুৱাই দিওঁ বুলি ভাবিছোঁ। এইয়া চিৰঞ্জীৱ, মানৱ, সকলোৱে মোৰ লগতে বহি একেলগে গোটেইকেইটাই কথা পাতিলোঁ। আৰু পতাৰ পিছত জানো বাইকত আহিলোঁ। বহুত মানুহ হৈছে আৰু আছে মানুহ নেদেখুৱাওঁ। এতিয়া আমি ভোক লগাৰ কাৰণে বাটত বহিলোঁ, খাবলৈ আহিলোঁ। ৰাতি সাঁজটো ইয়াতে খালোঁ। পেট কটা কচাই ঘৰতে মোৰ পাতত পৰিছে জলকীয়া। কোনে খাই ভাল পায় ক'বচোন জলকীয়াটো। মই ঠাণ্ডা বতৰত জলকীয়াটো খাই ভাত চাত খোৱা হৈ গ'ল আমাৰ। খোৱাৰ পিছত এতিয়া যাব লাগিব নে ৰুমলৈকে যাওঁগৈ বুলি ভাবিলোঁ। এই বন্ধুজন লাজ কৰে দেই, পৰ্দাখন দাঙি আকৌ সোমাই গ'লগৈ। আৰু মই ডিপলো কেঁচা গলি যে ডিপলো শুনোৱালে আপোনালোকৰ ওচৰৰ পৰা বিদায় ল'ব লাগিব। ভিডিঅ'টো ৰাতি হৈ আহিলে এতিয়া অকণমান ভিডিঅ' দিলোঁ। অন্য এটা ভিডিঅ'ত আপোনাক লগ পাম বুলি প্ৰতিশ্ৰুতি দিলোঁ। অ'কে বাই বাই। আজি ভিডিঅ'টো ইমানতে আছিল।